নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে খবৰ? নিশ্চয় ভালে চাগে ন? তেনেহ'লে আজি মই যাবলৈ ওলাইছোঁ অভয়াপুৰী বামুণগাঁও। মানে মোৰ এজন আইতা আছে, লকডাউনৰ পৰাই আইতা ইয়াতে আছে। আজি আইতা ঘৰত যাব আৰু এয়া হৈছে মোৰ আইতা। আইতা নমস্কাৰ কৰাচোন। নমস্কাৰ। মই আইতাক থ'বলৈ যাম। আমাৰ আইতাৰ ঘৰ হ'ল বামুণগাঁও, ৰাভাপাৰা, অভয়াপুৰী বামুণগাঁও, আৰু আইতাক মই থ'বলৈ যাম। আৰু তেনেহ'লে বলক অভয়াপুৰী বামুণগাঁৱত আজি আমি যাওঁ আৰু আপোনালোককো দেখুৱাম অভয়াপুৰী বামুণগাঁও। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পলম নকৰি। হেই গাইজ, মই এতিয়া বাছত উঠিলোঁ আৰু একেবাৰে সন্মুখৰ চিটত বহিছোঁ যাতে আপোনালোকে দৃশ্যবোৰ ভালদৰে দেখা পায়। তেনেহ'লে বলক এতিয়া আৰম্ভ কৰোঁ। হেই গাইজ, চ' ফাইনেলি মই অভয়াপুৰী বামুণগাঁৱত আহি পালোঁ। আপোনালোকে চাব পাৰে, এয়া চাওক, ইফালে চাওক। তেনেহ'লে এতিয়া মই অভয়াপুৰী বামুণগাঁৱৰ ৰাভাপাৰাত যাব লাগিব আৰু তাতে মোৰ ঘৰ তাত মোৰ নিজৰ ঘৰ, জন্মৰ ঠাই। আৰু তাতে মোৰ আইতা থাকে, খুৰাহঁত থাকে আৰু আইতাক মই থ'বলৈ গৈ আছোঁ। তেনেহ'লে বলক আকৌ যাত্ৰা আৰম্ভ কৰোঁ। হেই গাইজ, বাঁহৰ দলং চাব নেকি? বাঁহৰ দলং, এয়া চাওক বাঁহৰ দলং, এয়া চাওক বাঁহৰ দলং। ইয়াত এই বাঁহৰ দলঙেদি এতিয়া আমি গাঁৱত যাব লাগিব। বলক যাত্ৰা কৰোঁ বাঁহৰ দলঙত যাবলৈ। এইটো ভয়ে লাগি আছে, চাৰিওফালে ভগা চিগা হৈ গৈছে। বলক বলক, তেনেহ'লে এই দলংখনেদি মই যাত্ৰা কৰিব লাগিব। বাপৰে, ইমান ডাঙৰ ভগা চিগা হৈ গৈছে। মই দেখোন ভয় লাগে। তেনেহ'লে এই বাঁহৰ দলংখনেদি আমি যাত্ৰা আৰম্ভ কৰোঁ। এই দৃশ্যটো চাই কিবা কেৰেলাত থকা যেন লগা নাই নেকি? এইখিনি ঠাইখিনিত নাৰিকলৰ গছে গছ, যেনেকৈ কেৰেলা, তামিলনাডুৰ ফালে এনেকুৱা ৰাস্তাই ঘাটে নাৰিকল গছ থাকে যে, তেনেকুৱা এনেকুৱা লাগিছে যেনিবা মই কেৰেলাত আহি পালোঁ। নাৰিকল গছ আছে এই ঠাইখিনিত, চাওক ইমান ধুনীয়া। আৰু এই নাৰিকল গছবিলাক কেৰেলীয়ান নাৰিকল গছৰ নিচিনাও লাগে, হয় কিজানিবা, মই ভালকৈ নাজানো। চাওক, এই যে পাহাৰটো দেখিছে, সেই পাহাৰৰ ওচৰতে মোৰ একদম নিজৰ জন্ম ঠাই, মোৰ নিজৰ ঘৰ আছে। এইটো মোৰ মা আৰু আইতা, মই অকলে অহা নাই আইতাক থ'বলৈ, মোৰ মাও আহিছে লগত। আচ্ছা বন্ধু বান্ধৱীসকল, আপোনালোকে যে দেখিছে এই ঠাইখিনি, এই জংঘল হৈ আছে যে, এই ঠাইখিনিত নহয়, এই গোটেই ঠাইখিনিত ইটাৰ ভাটা আছিল, ইটাৰ ফেক্টৰী আছিল। ইয়াত ইটা বনোৱা হৈছিল, বহুত পুৰণি আছিল। যেতিয়া ক'বলৈ গ'লে আমাৰ আইতাহঁতৰ দিনৰ পুৰণি ইটাৰ ভাটা আছিল ইয়াতে। আৰু ইটাৰ ভাটাটো এতিয়া বন্ধ হৈছে, আৰু বন্ধ হোৱাৰ কাৰণে এইবিলাক জংঘল হৈ পৰিছে চাৰিওফালে।
মানে ক'ব গ'লে একেবাৰে ইংৰাজৰ দিনত মানে ইয়াতে ইটাৰ ভাটা আছিল, মানে আমি তেতিয়া জন্মই নাছিলোঁ। হেই গাইজ, চ' ফাইনেলি মই আহি পালোঁ আমাৰ ঘৰত। এয়া হ'ল আমাৰ ঘৰ। বহুত লেতেৰা হৈ আছিল, আইতা নাছিল, চ' অলপ চাফা কৰিলোঁ। এয়া মোৰ আইতা। আইতা নমস্কাৰ দিয়াচোন এবাৰ। নমস্কাৰ। চ' আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ থাকিল সকলোকে। বাই বাই।